স্বাগতম জনাইছো বেমানন্দ সেনাপতি অফিচলৈ। আজি আমি আহি আছো বৰ্তমান নতুন বছৰ বুলি আহি আছো পাৰ দেখাবলৈ। এতিয়া টুমটুমত আহি আছো। এই ছাৰ টুমটুমত আহি আছো। আমি বৰ্তমান গৈ আছো, যিমান দূৰলৈকে পাৰ গৈ থাকিম। বাকীখিনি বাৰু চব দেখাই থাকিম। আহি আছে বাকী আৰু দুই এজন আছে আহিবৰ কাৰণে। ফুলনি মানে বাগিচা ফুলনি গৈ আছো, ৰাস্তা ইমান ঠিক নহয়, একদম ধুনীয়াকে গৈ আছো। এইটো কি পাছত মই বাকীখিনি দেখাই আছো জেগাত যায় পোৱাৰ লগত। ইমান বেয়া ৰাস্তা নহয়, ক'ত গৈ আছো? জেগা আহি পাইছিলোঁ, মানে পাহি পালোঁ কি ইয়াতে বেলেগে খাই আছে। ইয়াত জেগা নাই বৰ্তমান, তালৈ যাব লাগিব। আমাৰ এয়া গাড়ী এতিয়া গৈ আছোঁ। আমি এতিয়া বৰ্তমান তালৈ ইয়াতে মানে কি হ'ল, বেলেগে বহিলে, এতিয়া আমি সেই তাত যাব লাগিব। ইয়াত আহি মানে পূৰা জেগা ফিনিছে বৰ্তমান মানে কি জেগাডোখৰত আমি আমাৰ অহা অলপ পলম হ'লে, দেৰি হ'লে মানে কি আহিলে আমাৰ গাঁৱৰে লগৰে লোৱা। মই দেখাম বাৰু সেইখিনিকো অলপ পাছত দেখাম বাৰু। মানে কি আহি পিনে এইখিনি এডোখৰত বহিলে আমি মানে এতিয়া বেলেগ জেগাত আমি আকৌ মানে যোনডোখৰত চইচ কৰিলোঁ সেইডোখৰতে যাব লাগিব। আৰু সি মানে গৈ আছে আৰু টুমটুম গাড়ী ঘূৰাই লৈ গৈ আছে। বৰ্তমান তালৈ গৈ আছোঁ বলক। ঐ ইয়াতে ক'ত চাওক, আহি আছোঁ বৰ্তমান। আমি এতিয়া জেগা পাই গ'লোঁ। বৰা চাউলৰ মাল আৰু বৰা চাউলৰ ৰহি স্পেচিয়েলি মানে আজি এনেইতো ঠাণ্ডাত বাৰু খাব নালাগে কেঁচাটো, কিন্তু আজি সেই মানে জানুৱাৰী বুলি পেলাই অৰ্ডাৰ কৰি পেলাই খাম আৰু আমি আজি। জানুৱাৰী বুলি, নতুন বছৰ বুলি পিয়ৰ বৰা চাউলৰ হয়। এটা হৈ গ'ল চবেই। আমি বাৰু চাউণ্ড চিষ্টেমটো আমি বাৰু নানিলোঁ, মানে চাউণ্ড চিষ্টেমটো আনিবৰ কাৰণে ইয়াত বৰ্তমান কাৰেণ্ট নাই। সেইটোৱে প্ৰব্লেম হয়। আমি বৰ্তমান এতিয়া চব বস্তু ৰাখিলোঁ জেগাত, এতিয়া চব আনিলোঁ জেগাত। বালিত নেখাল, বহুত বেয়া হ'ব। মেইন বস্তু দেখাব পাহৰি গৈছিলোঁ, এইটো মালটো হাঁহ আৰু গাহৰি। চাওক না, এইটো আজি বজামেই মানে ইয়াক আৰু নতুন বছৰ বুলি গাহৰি আছে, হাঁহ আছে, চব আনিছোঁ। আমি দেখাই কৰি দিম, ব্লগটো লাম্বা হ'ব অলপ, চাব। বৰ্তমান আমাৰ বহুতখিনি আগবাঢ়িছে এতিয়া। ইয়াৰ আলুটো কাটা হৈ গ'ল। চাওক আলু কাটা হৈ গ'ল। বৰ্তমান আকৌ পিঁয়াজ আছে কাটিবৰ কাৰণে, বাকী গাহৰি কাটি আছে। চাওক
টেষ্ট কৰোঁৱে নেকি অকণমান। কি সুন্দৰ হৈছে চাওক পিচ। এইটো গাহৰি হ'ব আৰু অলৰেডি বহুত হৈ গৈছে। এইটো গাহৰি হয় আৰু আছে লগতে হাঁহ। এইটো হোৱা নাই আৰু এইটো আৰু বাকী আছে। এইটোত জুই লাগি আছে বাৰু চৌকাত। এইটো হ'ব আৰু ভাণ্ডাৰী জল্দি জল্দি আৰু আছে অলপ বাকী। এই ভাণ্ডাৰী মোৰ খাং খাং লাগি আছে পিচ। কি মজা আজি কেনেকুৱা খাম আৰু। আমাৰ ইয়াত গাহৰি পোৱা হ'ব। খাটিকা দিয়া হৈ আছে বৰ্তমান। এয়া জুই কিনাৰত দিম আৰু এইখিনি ভৰাই হ'লে খাটিকা এইটো গাহৰি পুৰা চাব কেনেকুৱা লাগে। টেষ্টিটো কৈ দিম কেনেকুৱা লাগে পাছত চাওক। গাহৰি পোৱা হ'ব এইটো আৰু এইপিনে হাঁহ বাৰু এতিয়া ঢালিব আৰু এইটো মাংসটো হৈ গ'ল চাওক। গাহৰি মাংস এতিয়া টেষ্ট কৰিম কেনেকুৱা হৈছে। পিছো টেষ্ট কৰিম। অলপ বাকী আছে আকৌ। কেনেকুৱা হৈছে মাংস? বঢ়িয়া বঢ়িয়া। অলপ বাকী আছে। বৰ্তমান আমাৰ গাহৰি পোৱাটো হৈছে আৰু খাটিকা দুডাল দিয়া হৈছে। তো হ'ব আৰু বাকী আছে অলপ। হ'ব আৰু হ'লে টেষ্ট কৰি দেখাম বাৰু এইখিনি। কি সুন্দৰ আজি খামেই মানে আৰু এইপিনে হাঁহ হৈ আছে বা হাঁহি আছে। দেখাই দিছোঁ এবাৰ ৰাইজ। আমাৰ দেউৰী বনাই আছে হাঁহৰ মাংস। আজি হাঁহৰ মাংস জ্বলা সুন্দৰ লাগিব খাই ন। এই হাঁহ মাংস উতলি আছে হ'ব আৰু বৰ্তমান। এই হ'ব আৰু এইপিনে গাহৰি পোৱা খাটিকা হৈ গ'ল অলৰেডি হয়। বৰ্তমান এতিয়া খাবলৈহে বাকী আছে। ইয়াত খাম আৰু বাকী হাঁহ মাংস এতিয়া উতলি আছে খাম আৰু চাই থাকক। টেষ্ট কৰিম এতিয়া গাহৰি পোৰা। এই চাওক টেষ্ট কৰিম। মজা হৈছে। নিমখ জ্বলা কিন্তু বঢ়িয়া হৈছে। মস্তি 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 বম টেষ্ট চাৰিফালে ক'ব দে। ঐ হাঁহটো টেষ্ট কৰিছা সি। ঐ হাঁহ টেষ্টিং। হাঁহটো টেষ্ট কৰিম। আৰু পানী চাব কৰিম টেষ্ট টেষ্ট। মাংস পিচ দে আকৌ। এই আলু দিলে হ'ব নেকি ন? মাংস পিচ টেষ্ট কৰিব লাগে। আচ্ছা এতিয়া টেষ্ট কৰিম কেনেকুৱা লাগে। পুৰা গৰম ধোঁৱা ওলাই আছে। ঐ বঢ়িয়া বঢ়িয়া হৈছে নাই? নিমখ অকণমান দিব লাগিব নেকি? বঢ়িয়া হৈছে। এই মজা 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 মজা। ৰ'বা নিদিবা ইমানখিনি। মজা হৈছে মজা। হাঁহৰ মাংসটো মানে কি হাঁহৰ মাংসটো কৈ গাহৰিটো অকণমান টেষ্টটো বেলেগ হয়। টেষ্টটো মানে মই গাহৰিটো হাঁহটো ইমান টেষ্টটো পোৱা নাই বৰ্তমান। কিন্তু হেৰি গাহৰি টেষ্টটো বহুত। চাই যাওক মই দেখাই গৈ আছোঁ আপোনালোকে। অকণমান আমি গাহৰি পূৰা খাই আছোঁ। কি সুন্দৰ। খালোৱে 3 পিচ আছে আকৌ। মস্তি নতুন বছৰ বুলি আজি খানা খালোঁ আমি চবেই। এনে এই 3জন মানে যাবগৈ আমাৰ কাষৰ পৰা। সিনে মানে এতিয়া ঘৰৰ যাবগৈ। আমিও যাম অলপ পাছত। মানে আমি বিদায় লৈছোঁ আৰু চবেই মানে কি ক'বা তোমালোকে নতুন বছৰ বুলি হেপী নিউ ইয়াৰ। হেপী নিউ ইয়াৰ। চাই থাকক। মই এইখিনি এটা ইউটিউবৰ ল'ৰা আছে। ইউটিউবটো হ'ল মিউজিক আছাম মানে ল'ৰা আছে। মই দেখাই দিছোঁ চাব। বহুত ভাল ভাল ষ্টাৰ্টাৰ বনায়। চাব ভিডিঅ' চাব। এই আছে ফ্ৰেণ্ডছ। পোনপ্ৰথমে মই আপোনালোকক জনাব বিচাৰোঁ যে হেপী নিউ ইয়েৰ। কাৰণ আজি আপোনাৰ
জানুৱাৰী মাহৰ 2021 চনৰ প্ৰথম দিন হয়। আৰু তাতে আমাৰ লগৰে বুলি ক'বলৈ বেয়া হ'ব যিহেতু দাদা হয় আৰু এজন আমাৰ প্ৰেমানন্দ খুৰা হয় লগতে আমি মানে সকলোৱে একেলগে মিলি খানাটো খাই দিছোঁ আৰু লগতে মানে তেখেতে মোৰ চেনেলটোৰ নাম কৈছে যে মিউজিক আছাম মানে এইটো চেনেলটো মোৰ ব্যক্তিগত হিচাপে মানে অফিচিয়েল হিচাপে খুলিছোঁ তথাপি মানে তাত আপোনাৰ অকল মানে মনোৰঞ্জন হিচাপে আৰু ষ্টেটাছ বুলি মই মানে আপলোড কৰোঁ যদি আপোনালোকে চাব বিচাৰে তেন্তে মিউজিক আছাম বুলি চাৰ্চ কৰিব লগতে আপোনাৰ ষ্টেটাছবিলাক পাব চাব যদি ভাল লাগে তেন্তে লাইক আৰু পাৰিলে এটা সাবস্ক্ৰাইব কৰি দিব নহয় জানো চাব আৰু লগতে এটা কথা কিন্তু আমাৰ প্ৰেমানন্দ দা হা মোক একচুৱেলি খুৰা হয় কিন্তু বহুত ধুনীয়া ব্লগ বনায় কিন্তু নতুন ব্লগ বনায় না কিছুমান হয়তো অলপ ভুল হ'ব পাৰে যদি ভুল হয় আৰু তেনে সমাধান কৰি দিব নহয় জানো নতুন ঠিক আছে বাৰু আজিলৈ আহিছোঁ হেপী নিউ ইয়েৰ হেপী নিউ ইয়েৰ ডিছক্ৰিপশ্যনত লিংক থাকিব চাব বহুত ভাল ভাল ভিডিঅ' বনাই চাব এবাৰ ৰ'ব কালি যোৱাকালি আৰু মানে কি বহুত পৰিস্থিতি দেখা পাইছে নহয় মানে খোৱা বোৱাটো দেখাব নোৱাৰিলোঁ গৈ মানে কালি এনেকৈ ৰখোঁতে বহুত আন্ধাৰ হৈ গ'লে গৈ মানে খোৱা বোৱাটো কৰিব অলপ দেৰিয়ে হ'ল বাৰু বহুত দেৰিয়ে হ'ল খোৱা বোৱা থাকিলে আৰু দেখাব নোৱাৰিলোঁ গৈ এইখিনি কি আছে আৰু কি কওঁ মানে এনেকুৱা বহুত বেয়া পৰিস্থিতি হৈ গ'ল মানে পূৰা জুই লগাই ভাত খাবলগীয়া হৈ গ'লে আৰু আমাৰ